বেচাৰ দুৱাৰৰ মাটি লাগিছিল। হে গাইজ চৌদিশে মানে দুৰ্গা পূজা চলি আছে, হয়তো আপোনালোকক কাপোৰ কানি লৈছে আৰু মানে কি মই আজি দেখুৱাম আপোনালোকক এখন মানে ব্যতিক্ৰম পূজা। মানে কেনেকুৱা পূজা জানা নাই, মানে সেইখন পূজা মানে পৰিয়ালকেন্দ্ৰিক, মানে এঘৰ মানুহে মানে নিজাকৈ কৰে আৰু পূজা দুৰ্গা পূজাখন। বলকচোন বলক চাওঁ মানে কেনেকুৱা মানে পূজা কেনেকৈ কৰে বলক সেই পূজালৈ আমি যাওঁ বলক। মানে কি জানেনে, আপুনি যুদ্ধই হওক বা চুৰ কৰিবই যাওক, আপুনি ভগৱান আল্লাহ ঈশ্বৰ গড যাক মানে আৰু আপুনি অলপমান সেৱা কৰি ল'বহে বলক। চাওক না মানে ওজাপালি হৈ আছে, অলপ দেখাইছোঁ ৰ'ব মানে মজাদাৰ একদম চাওক না। ৱাও মাৰ ৰ'ব মানে সেৱাটো কৰি লওঁ ৰ'ব মানে চাওক না, এটা মানে খুবেই আধ্যাত্মিক পৰিৱেশ হৈ আছে আৰু ইয়াতে মানে ওজাপালি ইয়াতে মানে হেৰি কৰি আছে আৰু মানে এতিয়া মানে সেৱা কৰিব খুজিছিলোঁ, সেৱা কৰিব মানে হোৱা নাই এতিয়াতে, মানে প্ৰথম না আজি কিবা মানে হেৰি কৰি হয়তো কিবা নিয়ম আছে আৰু সেই আৰু মানে বহুত টাইম ৰখাৰ পাছত মানে সেৱা কৰিলোঁ, অলপমান নহয় বেছিকৈ কৰিলোঁ মানে মানে দুটা ফুটা ল'লোঁ আৰু মানে সেই আৰু এতিয়া মানে কথা পাতিব চেষ্টা কৰিম আৰু চাওক মানে এইখন যিখন পূজা আছে আৰু মানে এওঁলোকে মানে পৰিয়ালকেন্দ্ৰিক পূজা আৰু মানে এঘৰ মানুহে মানে অকলে কৰে এইখন পূজা। চাওক মানে পূজা বুলি অকল মানে হেৰি কথা নাই, চবেই আহিব পাৰে, চবেই সেৱা কৰিব পাৰে মানে, কিন্তু মানে এওঁলোকে মানে অকলে কৰে এই পূজাখন। সেয়ে আৰু মানে এইখন চাওক না পূজা, মানে এওঁলোকে মানে পৰিয়ালকেন্দ্ৰিক আৰু পূজাখন ইয়াতে মানে এঘৰ মানুহে মানে অকলে কৰে পূজাখন, কোনো ধৰণৰ সমূহীয়াভাৱে নহয় আৰু এইখন অলপ মানে ওজাপালি মানুহ আৰু এই কাহিনী দিয়ক আৰু মানে কি জানে নাই, মানে বেছি মানে ইয়াতে মানে বেছি মানে আৱাজত মানে জোচত কথা ক'ব নোৱাৰোঁ ৰ'ব মানে, কাৰণ বহুত মানুহে ভালো নালাগে সেইকাৰণে অলপ মানে অলপ মানে হেৰি কৰি আছোঁ, সেইকাৰণে মানে গৃহস্থৰ লগত কথা পাতি আছোঁ ৰ'ব মানে চাওকচোন এই সূতাবিলাক কি ধুনীয়াকৈ সজাইছে মানে ফুলেৰে, চাওক না মজাদাৰ মানে তাৰমানে এইটো বনাই লৈছে ন, সেইকাৰণে মন্দিৰ হিচাপত চাওক না, লোকৰ নাই ভৰি পৰিছে। এটা কথা কওঁ মানে ইয়াৰ নাম নয়ন, ই মোৰ লগৰে মানে ই মানে গা ধোৱা নাই আজি। আপোনালোকক কোনোবা কৈছোঁ মানে আপোনালোকে পূজাত আহে গা নোধোৱাকৈ ইয়াত নাহিব, গা চা ধুই আহিব আৰু চাওক না এই সেইখন মোৰ গাড়ী আৰু মানে সেয়ে আৰু কাহিনী চাওক মানে মই এখেতসকল মানে যিহেতু মানে পৰিয়ালকেন্দ্ৰিক এখন পূজা, বেলেগতকৈ বেলেগ মানে মই এখেতসকলৰ লগত মানে কথা পাতোঁ কিয় মানে পূজা কৰে, কাৰণটো কি আপোনালোকক স্বাগতম জনাইছোঁ। ধন্যবাদ। এখেতো আছে চাওক আপোনালোকৰ এইখন বেলেগ পূজা হয় মানে নৰ্মেলি কি কৰা হয় মানে সমূহভাৱে কৰে আপোনালোকে পৰিয়ালকেন্দ্ৰিকভাৱে কৰে কিয় কৰে মানে এই পূজাখন মানে পৰিয়ালকেন্দ্ৰিকভাৱে? এইখন পূজা আমাৰ পিতৃপুৰুষ আগৰ পৰাই কৰি আহিছে। আমাৰ মোৰ দেউতাৰ ককাৰ দেউতা এইবিলাক তেখেতসকলে কৰি আছে। আমি এতিয়া হৈছে চতুৰ্থ পিঢ়ি আমি এতিয়া এই পূজাখন কৰি আছোঁ। কেতিয়া আৰম্ভ হৈছিল? এতিয়া আজিৰ পৰা এতিয়া ধৰকচোন 138 বছৰ হ'ল এতিয়া আমাৰ আমি যেতিয়া আমাৰ হাতত তথ্য থকা মতে আগতে ধৰকচোন তথ্যবিলাক ৰখা নাছিল, কিন্তু আমাৰ হাতত যিখিনি তথ্য আছে জনা মতে আমাৰ ককাহঁতে কৈ যোৱা মতে এতিয়ালৈকে আমাৰ মানে 138 বছৰ হ'ল। আজি 138 বছৰ হ'ল এতিয়া। তেখেতসকলৰ দিনৰ পৰাই চলি আছে। আহোম ৰজাৰ দিনৰ পৰাই আমাৰ আৰম্ভ হৈছিল, ঘৰুৱাভাৱে চলিছিল। ৰাজহুৱাভাৱে আমি উলিয়াই দিলোঁ এনেকৈ দেখা কৰি। আপোনালোকৰ পিঢ়িও কৰি থাকে? আমাৰ প্ৰজন্ম 4 প্ৰজন্মৰ আৰু আমাৰ তাৰমানে ধৰ্মীয় মতে এনেকুৱা আছে যে আমি যেতিয়া পূজাখন গোটেইখিনি কৰোঁ, সেইদিনাখন লাষ্টৰ দিনাখন আমি ভগৱতীক আকৌ নিমন্ত্ৰণ কৰোঁ নেক্সট বছৰৰ কাৰণে। এইবছৰ তাৰমানে আকৌ অহা বছৰৰ কাৰণে অহাৰ কাৰণে নিমন্ত্ৰণ কৰি থাকিম, তুমি আকৌ আহিবা আমাৰ ইয়াত পূজা খাবা। আমি পূজা যেনেকৈ যিখিনি সাহায্য অনুৰোধ যিমানখিনি পাৰোঁ দিম, তোমাক তুমি সেই হিচাপত আহিবা। এই কথাটো আমাৰ আগৰ পৰাই কণ্টিনিউ চলি আছে। হয় ঠিক আছে। এতিয়া এটা কথা কওঁ, আপোনালোকৰ মানে পূজাত বলি বিধান কৰা ঠিকে আছে। বলি বিধানটো কৰিলে এটা জীৱ হত্যা মহাপাপ বুলি এটা কথা আছে। এতিয়া বলি বিধানটো আজিৰ আমি পাতি আছিলোঁ মানে বলি বিধানটো মানে কিমান দূৰ মানে হেৰি আৰু মানে কিমান দূৰ কৰা নকৰা উচিত তেনেকুৱা কথা সুধিছে আপুনি। এতিয়া কথাটো হৈছে ভাগৱততো চাওক, ভাগৱতে কৈছে যে বলি বিধান কৰিব নাপায়। আপোনালোকে কি ক'ব মানে এইখন? এতিয়া ভাগৱতে যিটো চিন্তাধাৰা কৰিছে আমাৰ চিন্তাধাৰাটো ভাগৱতৰ পৰা পৃথক নহয়, কাৰণ আমি কৈছোঁ যে বলি বিধান আমি কিয় দিছোঁ যে নিজৰ যিটো
সংস্কাৰ আচ্ছা। সৰ্ব কৰাৰ কাৰণেহে আচলতে বলি বিধান দিয়া হয়। আচ্ছা 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 গম পাইছে নাই? আজি এজনী ছাগলী এটা আমি ঘৰত পুহি ৰাখিছোঁ, আচ্ছা পুহি ৰখাৰ পিছত তাৰ ওপৰত মোহ আহে, আচ্ছা। মমতা আহে, আচ্ছা। তাৰপাছত সেইটোকে মই যদি অহাকালি বিসৰ্জন দিব পাৰোঁ, আচ্ছা তাৰমানে তাৰ অৰ্থটোৱে হ'ল মোৰ মোহক ত্যাগ কৰিছোঁ। আচ্ছা কথাটো গম পাইছেনে? সেই অৰ্থত কৈছে সেই অৰ্থত কৈছে। আচলতে চব কিছু তেনেকুৱাই, মোৰ মোহক চব কিছু দেখিছোঁ। আচ্ছা আৰু দুৰ্গা পূজাত সেইকাৰণে যে দুৰ্গা গোসাঁনীয়ে সেইকাৰণে চব প্ৰতিটো বস্তু লাগে বুলি কৈছে। আচ্ছা আজি তাতে যেতিয়া দেৱীৰ মহাস্থান হয়, ইমান সৰু সৰু বস্তু কিছুমান দেৱীৰ পূজাত মহাস্থানত লাগে। আচ্ছা আচ্ছা সেইটো ইভেন এটা বেশ্যাৰ দুৱাৰৰ মাটি লাগে। হয় নেকি? হয়। তাৰপিছত আপোনাৰ মহৰ শিঙৰ মাটি লাগে। তাৰমানে গোসাঁই কি কৈছে, দুৰ্গা গোসাঁনী কি কৈছে যে চব আমি সমান। আমি পৃথক কৰোঁ, এজন মানুহক ডাঙৰ কৰোঁ, এজন মানুহক সৰু কৰোঁ, হয়, হয়। সেই অৰ্থটো দুগোসাঁনীৰ দৃষ্টিত সেইটো নহয়। আচ্ছা আচ্ছা চব সমান। আমি চবকে লৈ তাৰমানে আমি সমাজখন জীয়াই থাকিব লাগিব। চবেই মোৰ ল'ৰা, চবেই মোৰ ছোৱালী সন্তান। হয় সেইকাৰণে পূজাৰ অৰ্থটোৱে হৈছে বৃহৎ উচ্চ। আচ্ছা, আমি আচ্ছা। সৰু সৰু কথাক লৈ আমি যিবিলাক কথাক লৈ লাগি থাকোঁ, হয়, 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 হয়। ভাবি দেৱী লৈ সেইবোৰ কথা আচলতে বহুত নিকৃষ্ট কথা। আৰু এইটো মানে বিষয়টো অলপ মানে ভিতৰতে বিষয় বুলি ক'ব লাগিব। এইটো কথা আচলতে কৰিছেহে, একো ডাঙৰ কথা নহয়। বহল অৰ্থৰে পাৰাযোৰ বা হাঁহযোৰ হয় 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 বিভিন্ন সামগ্ৰী মাগুৰ মাছ দিওঁ, মাগুৰ মাছ দিওঁ, এইবিলাক বহুত দিয়া হয় হয় গতিকে বলি সপ্তাহে 90 আচ্ছা 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 বলি আচ্ছা আচ্ছা ভাল অৰ্থত এইবাৰ পূজা মানে এই বছৰ পূজা কেতিয়াৰ পৰা আৰম্ভ হৈছে? হয় মানে প্ৰথম দিনা আৰু প্ৰথমে আমাৰ যোৱাকালি ষষ্ঠী গৈছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। হয় মানে কিমান সময়ৰ পৰা আৰম্ভ হৈছে? যোৱাকালি আমাৰ গোটেই তিথি আছে, আমাৰ তিথি হিচাপত পূজাবিলাক হয়। আজি ৰাতি মানে যিটো আজি প্ৰথম পূজা হয়। কেতিয়া শেষ হ'ব? 7টালৈ আছে। 7টালৈ আছে আৰু কালিও একে নিয়ম নেকি? কালি আমাৰ 5টালৈকে আছে, অহাকালি অষ্টমী আছে। আচ্ছা আচ্ছা তাৰপিছত অষ্টমীৰ পিছত সন্ধি পূজা হ'ব, আচ্ছা আচ্ছা আৰু সন্ধি পূজা আৰম্ভ হ'ব, নৱমীৰ মাজৰ সময়খিনি সন্ধিক্ষণ হয়। সন্ধিক্ষণ। সন্ধিক্ষণতে আচ্ছা মহিলাবোৰে পূজা কৰা হয়। কৰিছে অ' আচ্ছা সেই সময়খিনি যাতে এটা একজাক্ট পূজা দিয়ে। সন্ধি পূজা বুলি হয় সেইটো কাৰণে। তাতে আকৌ বলি বিধান চব হ'ব। পূজা তিথিৰ সন্ধিক্ষণত আচ্ছা আচ্ছা তেওঁক পূজা আগবাঢ় দিয়া হয়। আচ্ছা। সেইখিনি সময়ৰ ভিতৰত মহিলাগীতে কৰে। আৰু এটা কথা ক'ম, যিহেতু মানে আপোনালোকে মানে পৰিয়ালকেন্দ্ৰিকভাৱে কৰে, হয়। মানে পৰিয়ালকেন্দ্ৰিক আপোনালোক ব্ৰাহ্মণ হয়। সুবিধা কৰিব পাৰে পাৰে, নিশ্চয় কিয় নহয়। পূজাত কোনো ধৰ্মৰ হেৰি কথা নাই। আৰাধনা কৰা এইটো জাতি ধৰ্ম আচলতে আগতে পূজাখিনি ব্ৰাহ্মণখিনি কৰিছিল কাৰণে সেইকাৰণে তেওঁলোকে জানে কাৰণে কৰি আছিল। কৰি আগতে আছিল। ক্ষুদ্ৰ মানুহখিনিয়েতো পূজা কথা তেওঁলোকে কম লাগিছিল। হয় 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 যে তেওঁলোকৰ যদি কোনোবাই জনা মানুহ থাকে তেওঁলোকেও পূজা কৰিব পাৰে। আগৰ পৰা কৰা নাছিল এই ব্ৰাহ্মণখিনি মানে তেওঁলোকে পূজা ব্ৰাহ্মণ আনি পেলাই ইয়াতে ইয়াতে কৰিছে। মন্দিৰবিলাকত তাৰে বংশ আমি এই বছৰ অলপ মানে মা দুৰ্গা কিহত আহিছে বুলি ক'লে? ঘোঁৰাত আহিছে। ঘোঁৰাত আহিছে আৰু ঘোঁৰাত যাব। দুটা হ'লে ছত্ৰভংগ তাৰমানে বহুত অশান্তিৰ এটা সৃষ্টি। গোটেই পৃথিৱীখনতে এতিয়া অশান্তি চলি আছে আৰু এইটোৱে ইণ্ডিকেশ্যন যে দুৰ্গা গোসাঁনী আহিছে, ছত্ৰভংগ ঘোঁৰাত আহিছে মানে, আৰু যাওঁতে ঘোঁৰাত যাব মানে ছত্ৰভংগ ৰূপ মানে এই অৰ্থ। কাজিয়া পেচাল আপোনালোক মই এটা কথা কওঁ, যিহেতু মানে এইবাৰ মানে অলপ মানে কাজিয়া পেচাল বহুত হ'ব, আপোনালোকে কিবা এটা কথা ক'লে উগ্ৰমূৰ্তি নহ'ব আৰু সকলোৱে মানে মিলনত যাবা আৰু চ' দেউসকলেও সেনেকৈ কৈছে আৰু চ' আপোনালোক কথা পাতিলেও বহুত মানে কিবা নজনা কথা জানিলোঁ আৰু মানে কথা পাতিব পাৰিলোঁ, কিন্তু এতিয়া মানে সময় অলপ মানে অলপ ব্যস্ত হ'ব মানে চ' সেইকাৰণে আৰু হয়, যিহেতু মানে এওঁলোক মানে পূজা কৰি আছে। সময়ত পূজা চলি আছে। হয়, হয়, আজি সপ্তমীৰ এতিয়া পুৰা ফুল তিথি চলি আছে। আচ্ছা, এতিয়া আচ্ছা। পূজাভাগ চলি আছে কাৰণে আমিও এতিয়া ব্যস্ত হৈ থাকিম। অলপ ব্যস্ত হৈ আছে আৰু আগলৈ আমি এই দিশত আৰু বিভিন্ন বিষয়তভাৱে আলোচনা কৰিম মানে আহিম আৰু চ' সেইখিনি আৰু ঠিক আছে, ধন্যবাদ। মানে কি জানেনে, ইয়াতে মানে ভোগো দিয়ে মানে ভোগৰ ব্যৱস্থা আছে ইয়াতে। চাওক না, এইসকল মানে সকলো মানে ভোগৰ ব্যৱস্থা মানে ইয়াতে। চ' সেই আৰু মানে দিয়ে এখন থালত মানে এনেকৈ খাই আছোঁ, চাওক না খাই আছে, পায়স বিলাই আছে আৰু ইয়াতে। চ' এই আৰু চ' চাওক মানে ফাইনেলি ওলালোঁ দিয়ক, মানে পূজা মানে ভোগ খালোঁ ইয়াৰ পৰা ওলালোঁ, মানে দেখাই আছোঁ ৰ'ব কোনফালে কি ৰাস্তা সকলোবিলাক দেখাই আছোঁ। ই বপুৰা কি কৈছে, মোৰ স্কুটিখনত আছে এনেকৈ, কিন্তু ভাড়া দিয়া নাই। ঐ বাবু, ভাড়া লাগব মোক, পইচা ওলা। মানে চাওক, এইটো হ'ল মানে ডাইৰেক্ট হাজো গুৱাহাটী যিটো পথ, তাৰ পৰা এটা পথ আহিছে এনেকৈ, আৰু এনেকৈ সেনেকৈ আহি দেখাই দিছোঁ ৰ'ব মানে
চ' এনেকৈ এইখন পূজা মানে হা এনেকৈ যাব লাগে চ' এই আৰু মানে যাওঁ দিয়ক আৰু ঘৰত যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট অলপমান শ্বেয়াৰ কৰি দিব চ' এইখিনিয়ে আৰু আজি তেল পূৰা আছেহে গাইজ দিয়ক মই আৰু এটা ভিডিঅ' লৈ আহি আছোঁ দিয়ক আপোনালোকৰ লগত নেক্সট আৰু আহি আছোঁ ভাল ভিডিঅ' আহি আছে